আমি সকলোৱে জানো যে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱে স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰিছিল। কিন্তু অনুৰাগীসকলৰ তেখেতৰ বিশাল ব্যক্তিত্বৰ প্ৰতি থকা অপৰিসীম অনুৰাগ আৰু শ্ৰদ্ধাই ভূপেন দাক দেৱতাৰ শাৰীলৈ উন্নীত কৰিলে। সেয়াটো তেখেতৰ প্ৰাপ্য। জীৱিত কালত ভূপেন দাই নিজেও হয়তো কল্পনা কৰা নাছিল যে তেওঁ সঁচাকৈ অসমবাসীৰ অসমীয়াইৰ হিয়াৰা মধু বুলি। ভূপেন দাই যে অসমীয়াইক প্ৰাণ ভৰি ভাল পাইছিল সেয়া সঁচা, যাৰ বাবে সুধা কণ্ঠত স্বতঃস্ফূৰ্তভাৱে নিগৰিছিল বুকু হম হম কৰে মোৰা কোনে নিদ্ৰা হৰে মোৰা পুত্ৰ হৈ মই কি মতে তৰু আইতুৰে হৈ মই মৰো বুকু হম হম কৰে মোৰা বুকুৱেদি বৈ থকা বৰলুইতখন যেন হঠাতে গ'ল শুকাই আই তোৰ হিয়াৰা আৰু নাই দিশে কান্দোনৰ ৰোল সকলোৰে হৰিল মাতব চৌদিশে কান্দোনৰ ৰোল সকলোৰে হৰিল মাতব কোনে কাক দিব সান্তনা সকলো যেন হল দিশহাৰা নিমিষতে জ্বলি জ্বলি শেষ হৈ গ'ল তপত চাই বুৰ মাথো স্মৃতি হৈ ৰ'ল আই তোৰ হিয়াৰা মধু আৰু নাই বহাগহাৰ বতৰা কোনে দিব বিশ্বত তোৰ গৰিমা কোনে বিলাব বহাগহাৰ বতৰা কোনে দিব বিশ্বত তোৰ গৰিমা কোনে বিলাব সংকট কালে তোৰ কাষত আহি সাহসৰ বাণী কোনে শুনাব আৰু কোনো দিনে নাহে সেই বুকুৰ কুতুম সৰ্বহাৰাক দিবলৈ গীতৰ আই তোৰ হিয়াৰা মধু আৰু নাই বৰঅসমীয়াৰ জাতীয় চেতনা সুৰৰ দোলেৰে কোনে বান্ধি ৰাখিব
বৰঅসমীয়াৰ জাতীয় চেতনা সুৰৰ দুলেৰে কোনে বান্ধি ৰাখিব হতাশাত যদি তোৰ চকুলো খৰে গানৰ আচলেৰে কোনে মচিব সকলোৱে দিলে আজি শেষ বিদায় ব্যথা ভৰা চকুলোৰে দুগাতিয়াই আই অ আই তোৰ হিয়াৰা মথো আৰু নাই